মৰমৰ বন্ধু-বান্ধৱীসকল, মই দেৱজ্যোতি শৰণীয়াই মোৰ ইউটিউব চেনেল দেৱ অসমলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকৰ সন্মুখত ক'ব ওলাইছোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন, তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিব, যাতে আগলৈ দিয়া নতুন নতুন ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমে পায়। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তিৰুতানী চহৰৰ এখন অতি সৰু গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল বীৰ চমায়া আৰু মাতৃ আছিল সীতাম্মা। শৈশৱৰে পৰা ৰাধাকৃষ্ণন শান্তশিষ্ট আৰু নম্ৰ স্বভাৱৰ আছিল। শিক্ষাৰ প্ৰতি অপাৰ গুৰুত্ব আছিল আৰু পঢ়ি থকা অৱস্থাতে সকলোৱে কৈছিল যে যি মোনা বাঢ়ে তাৰ দুপাততে চিন। এদিন হ'লেও এদিন ৰাধাকৃষ্ণন ভোটাতৰা হৈ ওলাবই। চাণক্য পণ্ডিতৰ মহান বাণীত আছে যে বালকক পাঠৰ পুথিকক কৈ জন্ম নিদিলে তাৰ পিতা মাতা শত্ৰু। শুভপথ পোৱাকৈ জন্ম দিব লাগিব। এতিয়া আহিছোঁ শিক্ষা জীৱনলৈ। 1903 চনত ডিষ্টিংশ্যন সহ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1905 চনত FA পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ৰাধাকৃষ্ণনে মাদ্ৰাজ খ্ৰীষ্টান কলেজত নাম লগায়। 1908 চনলৈ এইদৰে খ্ৰীষ্টান কলেজতে অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণনে মাদ্ৰাজ খ্ৰীষ্টান কলেজতে অধ্যয়ন কৰে। দৰ্শনত প্ৰথম শ্ৰেণীৰ MA ডিগ্ৰী লোৱাৰ পিছত তেওঁ ৰাজহুৱা জীৱনত প্ৰৱেশ কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ দৰ্শন বিভাগত BA আৰু MA পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়। খুব কম বয়সতে 1908 চনত প্ৰকাশ পায় তেওঁৰ প্ৰথম গ্ৰন্থ দ্য ইথিক্স অৱ দ্য ভেদামা এণ্ড ইটছ মেটেৰিয়েল প্ৰেজাৰ্ভশ্যন। তেখেতে মাদ্ৰাজ প্ৰেচিডেন্সি কলেজৰ মাদ্ৰাজ আৰু মহীশূৰ বিশ্ববিদ্যালয়ত, কলিকতা বিশ্ববিদ্যালয়ত আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজমন্দ্ৰী কলেজতো কাম কৰিছিল। 1923 চনত ভাৰতীয় দৰ্শন প্ৰথম খণ্ড, 1927 চনত ভাৰতীয় দৰ্শন দ্বিতীয় খণ্ড, 1918 চনত দ্য ফিলছফী অৱ ৰবীন্দ্ৰনাথ টেগোৰ প্ৰকাশ পায়। 1926 চনত কলিকতা বিশ্ববিদ্যালয়ে অধ্যাপক ৰাধাকৃষ্ণনক কেম্ব্ৰিজলৈ পঠিয়ায়। 1931 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্ত হয়। তেওঁ আমেৰিকাতো কেইবাবাৰো সমসাময়িকভাৱে শিক্ষকতা কৰিছিল। 1936 চনত লণ্ডনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত প্ৰাচ্য ধৰ্ম আৰু নৈতিক শাস্ত্ৰৰ প্ৰথম অধ্যাপক নিযুক্ত হয়। তেওঁৰ অমূল্য গ্ৰন্থ দ্য হিন্দু ভিউ অৱ লাইফ এণ্ড আইডিয়ালিষ্ট ভিউ অৱ লাইফ, কনসি অৱ দি ফিউচাৰ অৱ দি চিভিলাইজেশ্যন, ইষ্টাৰ্ণ ৰিলিজন এণ্ড ৱেষ্টাৰ্ণ থট, ৰবীন্দ্ৰনাথৰ দৰ্শন, ইণ্ডিয়া এণ্ড চাইনা, গৌতম বুদ্ধ, ভগৱদ গীতা, ৰিলিজন এণ্ড ছ'চাইটি ইত্যাদি। কৰ্মজীৱনত কৰা বহুতো সুন্দৰ আৰু সাৱলীল কামৰ বাবে তেখেতে বহুতো উপাধিৰে বিভূষিত হয়। সেই উপাধিসমূহ হ'ল নাইট, ভাৰত-ৰত্ন, আৰু ইংলেণ্ডৰ পৰা তেখেতে ফেলোশ্বিপ অৱ ব্ৰিটিছ একাডেমী পদেৰে সন্মান লাভ কৰে। তেখেতে 1952 চনত আৰু 1957 চনত দুবাৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু 1962 চনত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তেখেতৰ জীৱনপঞ্জী কৈ শেষ কৰিব নোৱাৰে। শেষত এটা কথাই ক'ব পাৰি যে তেওঁ শিক্ষকতা কৰা সময়খিনিত এজন উচ্চ কৃতী শিক্ষকৰ মৰ্যাদা ৰক্ষা কৰিছিল। তেওঁৱেই প্ৰথম এনে শিক্ষক আছিল। সেইকাৰণে 5 ছেপ্টেম্বৰ অৰ্থাৎ তেখেতৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সেইদিনা আছিল 1975 চনৰ 17 এপ্ৰিল। সিদিনাই ভাৰতৰ বুকুৰ পৰা উজ্জ্বল নক্ষত্ৰটো আঁতৰি গ'ল। নিয়তিয়ে ভাৰতবাসীক কন্দুৱাই নক্ষত্ৰটো কাঢ়ি লৈ গ'ল। শেষ হ'ল এটা অধ্যায়ৰ। দৰ্শনৰ পূজাৰী, মানৱতাৰ পূজাৰী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ নাম চিৰস্মৰণীয় হৈ থাকিব। তো আজিৰ ভিডিঅ'ৰ টপিকটো ইমানতে সমাপ্ত কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বা টোকাটো নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। অজানিতে হৈ যোৱা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰিছোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।